কবিতাৰ শিৰোনামা অপ্ৰিয় বৰষুণ জাক। কবি জ্যোতিস্মিতা দাস। বৰষুণ জাক প্ৰিয় নহয় মোৰ, প্ৰতিটো বৰষুণৰ টোপালে হৃদয়ত বিন্ধে। তেওঁৰ লগত উপভোগ কৰা বৰষুণ জাকে এতিয়াও আঘাত দিয়ে। পাহৰিব খুজিও যেন মন হঠাৎ উচুপি উঠে। মিছা প্ৰেমৰ ছবিখন চকুৰ আগত ভাহে। হয়তো এতিয়া প্ৰেমৰ প্ৰতি বিশ্বাস নাহে। তেওঁৰ স্মৃতিবোৰে বাৰুকৈ আমনি কৰে। বৰষুণ জাকৰ লগত মোৰ অশ্ৰুৰ সম্পৰ্ক এতিয়াও একেই আছে।